তো হেল্ল' গাইজ, তো ৱেলকাম বেক টু এনাডাৰ ভিডিঅ'। তো আজি মই আছোঁ বৰ্তমান চানকা এণ্ড এইটো বহুত ফেমাছ পিকনিক স্পট হয়। তো দেখিছে আপোনালোকে কিমান ধুনীয়া বালিৰ এটা সেই আছে আৰু ইয়াত মানে মানুহ থকাৰো ব্যৱস্থা আছে। তো আপোনালোকক দেখাই আছোঁ কেনেকৈ ইয়াত মানুহে পিকনিক খাই আছে, লগতে ইয়াত থাকিব পাৰি। তো লেটছ ষ্টাৰ্ট আ ভিডিঅ' এণ্ড উইচ ইউ অল এ ভেৰি হেপী নিউ ইয়াৰ। তো গাইজ আপোনালোকে দেখিব পাইছে যে চানকাত এনেকুৱা সৰু সৰু বহুত ধৰণৰ ঘৰ বান্ধি দিছে। তো এইটো বুলিয়ে নহয়, ইয়াত এনেকুৱা বহুত আছে। আপুনি চাওক, এনেকুৱা দেখিছে বহুত আছে এনেকুৱা ঘৰ, আৰু ইয়াতে পিকনিকো খাব পাৰে। আৰু ৰাতি হ'লে এনেকুৱা এনেকুৱা জেগাবিলাকত আপুনি মানে থাকিব পাৰে ৰাতি। তো এনেকুৱা ব্যৱস্থা কৰি দিয়া হৈছে ইয়াত। তো দেখিছে একদম বালিচৰ, ইয়াত পূৰা বালিচৰ, আৰু বালিটো অলপ বেলেগ ধৰণৰ বালি। তো এনেকুৱা প্লেচ য়েছ। তো গাইজ দেখিব পাইছে ইয়াৰ ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত এনেকৈ চবে পিকনিক খাই আছে, আৰু এনেকৈ পিকনিক খাই ঘূৰি ফুৰিছে চবে, দেখিছে। আৰু এই পিকনিক মানে নতুন বছৰ বুলি চব মানুহবিলাক এনেকৈ ওলাই আহিছে বালিচৰৰ মাজত। আৰু এনেকৈ গৈ গৈ আমি পাইছোঁ নদীৰ ওচৰ। আৰু চাওক এইটো এইকেইখন ওচৰত ধুনীয়া পিকনিক খাব মজা প্লেচ ৰে। তো এইটো বহুত ৰিস্কি কিন্তু দেই, এইটো বহুত ৰিস্কি, তো এইটো বহুত ৰিস্কি। চাওক একদম মানে মানুহবিলাকে ওচৰত, কিন্তু এইটো গাইজ আপোনালোকে যেতিয়া পিকনিক খাব এইখিনিত খোজ নিদিব, ভাঙি পেলাই আপুনি তলত পৰি যাব পাৰে। তো গাইজ আপোনালোকে দেখিব পাইছে যদি ইয়াত আপোনালোকে আহে, তো এনেকৈ নাও চাওতো উঠিব পাৰিব। এই নাই দেখিছে নাওৰ পৰা মানুহ আহি আছে গৈ আছে। তো এটা সুন্দৰ পিকনিক প্লেচ। 2024টো যদি ৱৰ্ল্ড হিট কৰিব বিচাৰিছে দেন আপোনালোকে ইয়াত আহক। মই কোনো প্ৰমোশ্যন কৰি থকা নাই, বাট ভাল লাগিছে। চ' আই এম টেলিং ইউ। দেখিছে এইবিলাক বালিচৰত, এইবিলাক কি ধুনীয়া ধুনীয়া মানে কি বুলি কয় বা এইবিলাকক, এইবিলাক কি বুলি কয় এইবিলাকক? টেংক নহয়, এইখিনি কাৰণে ৰেষ্ট টাইপ। আৰু আপুনি ধৰক যদি ইয়াত ৰ'দ বহুত দেখিছে, ৰ'দ যদি পায় ইয়াত আপুনি ধৰক চাহ ল'ব পাৰে। আৰু ইয়াত চাহ ল'বৰ কাৰণে ইয়াত দিছে। আৰু ওচৰৰ পৰা আপোনালোক ঘৰকেইটা দেখাই আছোঁ এইবাৰ। দেখিছে এই মই ঘৰটোৰ বৰ্তমান ভিতৰত আছোঁ। বৰ্তমান ঘৰটো মই লোৱা নাই বাৰু, বাট ঘৰটোৰ ভিতৰত আছোঁ। ঘৰটোৰ ভিতৰৰখিনি এনেকুৱা থাকিব পাৰে আপোনালোকে এনেকুৱাকৈ, ঠিক আছে। মন ভৰা ফটো পোষ্ট চাওক গাইজ, আঙুলি দেখাই আছে একদম মানে। পাঁচটা আছোন।
বহি থাকিলে